আজি আমি এঠাইত যাব ওলাইছোঁ আৰু ক'ত যাম কি কথা আপোনালোকক দেখুৱাই থাকিম। আৰু অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ আৰু ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমি আহিছোঁ শুৱালকুছিৰ এখন পাৰ্কত। আৰু ইহঁতৰ স্কুল বন্ধ হ'ব আজি বহুত দিনেই হ'ল, কিন্তু ক'তো ফুৰিব যোৱা নাই। আৰু সেয়ে বোলো স্কুল খোলাৰ আগে আগে ফুৰি আহোঁ, সেয়ে আজি আহিলোঁ। আৰু আহি আমি পাই গ'লোঁ। আৰু পাৰ্কত ভিতৰত সোমাই ভালেই লাগিছে, ধুনীয়া পৰিৱেশ। কিন্তু এতিয়া বেছি মানুহ হোৱা নাই আৰু এইখন যোৱা বছৰে খুলিছে। আৰু এইফালে আমি আহি পাই গ'লোঁ, ইহঁতবোৰ যাই আছে আগত। চাওকচোন কি ধুনীয়াকৈ মানে লাইটেৰে সজাইছে আৰু সোমায়ে ভাল লাগিছে। এটা নিজান পৰিৱেশ, বৰ বেছি হুলস্থুলীয়া পৰিৱেশ নহয়। আৰু সৰু ল'ৰা ছোৱালীবোৰে মানে এইবোৰ চাই পাৰ্কত খেলি বহুতেই বেছি ভাল পায়। সিহঁতৰ কাৰণে কেতিয়াবা মানে এনেকৈ আহিবলগীয়া হয়। আৰু চাওকচোন আপোনালোকক চাৰিওফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। চাৰিওফালে মানে লাইট সেইকাৰণে মানে বেছি ভিডিঅ'টো মানে সিমান এটা স্পষ্টকৈ হোৱা নাই। লাইটৰ ফ'কাছটো বেছিকৈ পৰিছে আৰু ইহঁতবোৰে মানে খেলি আছে। আৰু মানে পাৰ্কখন মানে এতিয়াও সম্পূৰ্ণকৈ হৈ উঠা নাই, মানে পিছলৈকে বহুত বেছি জানো ভাল লাগিব পৰিৱেশটো। এতিয়াও ভাল লাগিছে। ইয়াত মানে কোনোবাই থাকিব বিচাৰিলে থাকিব পাৰে। এইফালে এডাল ফুল চাওকচোন, কি ধুনীয়া ফুল। ফুলডাল কি আপোনালোকে চিনি পাইছেনে? এই ফুলডাল হ'ল আকানৰ ফুল বুলি কয়। এইডাল সাধাৰণতে এনেই য'তে ত'তে হয়, কিন্তু পাৰ্কত হোৱাৰ কাৰণে ইয়াৰ সৌন্দৰ্যটো অলপ বেছিকৈয়ে হৈছে। আৰু ভালো লাগিছে, ধুনীয়াকৈ ফুলিছে। আৰু আমাৰ ইহঁতবোৰে মানে ফটো উঠাতে ব্যস্ত হৈ আছে। তাৰ ভিতৰত এখন ৰেষ্টুৰেণ্ট আছে আৰু কোনোবাই কিবা খাব খুজিলে খাব পাৰে। আৰু আমিও বোলো সোমালোঁ কিবা এটা খাওঁ বুলি। আৰু আপোনালোকক অকণমান চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। ভিতৰখনৰ খুবেই ধুনীয়া পৰিপাটিকৈ সজাই থৈছে বস্তুবোৰ, আৰু লাইটবোৰ ধুনীয়াকৈ দিছে, ভাল লাগিছে আৰু ভিতৰত সোমাই। আৰু আমি মানে খোৱাৰ কাৰণে কফি আৰু পকৰা অৰ্ডাৰ দিলোঁ, আৰু বিশেষ একো নাখাওঁ। আৰু এই বোলো বহি আছোঁ, হোৱাই নাই। আৰু বেলেগবোৰে খাই আছে আৰু আমি তাকে
বেলেগবোৰৰ ফালে চাই ৰৈ আছোঁ আৰু। এইফালে কফি আৰু পকৰা আমি খাই ল'লোঁ আৰু খাই ভালেই লাগিল বাৰু। আৰু এতিয়া ভাবিছোঁ আমি বাহিৰতে যাম, ইহঁতে কিবা এটা আৰু খাম বুলি কৈছে, সেয়ে আমি জিলিকিত আহিলোঁ। আৰু জিলিকিত মানে এতিয়া 9টা বজাৰ কাৰণে মানে ভাতটো বন্ধ হৈছে, ভাত নিদিয়ে আৰু ইহঁতে আকৌ খায়ে যায়, সেইকাৰণে আৰু ইহঁত মানে আমাৰ সকলোৰে কাৰণে বিৰিয়ানী অৰ্ডাৰ দিলোঁ আৰু বিৰিয়ানী কাৰণে বহি আছোঁ আৰু, কাৰণ যিহেতু বনাওঁতে অলপ সময় লাগে। ইহঁতে বিৰিয়ানীৰ লগত চিলি চিকেন খাম বুলিও ক'লে, সেইকাৰণে চিলি চিকেনো দিলে আৰু বিৰিয়ানী আমাৰ আহি গ'ল আৰু সকলোৱে মানে খোৱাত ব্যস্ত আৰু মই অকণমান তাকে ভিডিঅ' কৰি থৈ দিলোঁ আৰু খাই ভালেই লাগিল আৰু ময়ো খালোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব। আজিলৈ আহিলোঁ, বাই বাই।